আপোনাৰ ওচৰত যেতিয়া ধন টকা পইচা সকলো থাকিব তেতিয়া আপুনি এইটো কোনোদিন অনুভৱ কৰিব নোৱাৰিব যেন আপুনি অকলশৰীয়া। মানুহবিলাকে এনেকুৱা কৰিব যেন আপোনাৰ বাবে তেওঁলোকে তেওঁলোকৰ প্ৰাণটো উচৰ্গা কৰি দিব, নহয়নে? কিন্তু যিদিনাখন আপোনাৰ ধন টকা পইচা নথকা হ'ব সিদিনাহে বুজিব পাৰিব আপুনি যেন অকলশৰীয়া। এই পৃথিৱীত অকলেই জন্মগ্ৰহণ কৰিছে, অকলেই মৰিব লাগিব। জীৱনত অহা প্ৰতিটো সমস্যা অকলেই সমাধান কৰিব লাগিব। ঘৰৰ মিতিৰ কুটুম বন্ধু বান্ধৱে হয়তো অকণমান সহায় কৰিব, কিন্তু সম্পূৰ্ণ দায়িত্ব নিজৰ দায়িত্ব নিজেই ল'ব লাগিব, নহয়নে? গতিকে আনক ভৰসা কৰি নচলিব, সকলো কাম নিজেই কৰিব লাগিব, নহয়নে? আপোনালোকৰ কি মতামত কমেণ্টত জনাব দেই।